Hi friends, আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। আজি ভিডিঅ'টো হ'ল Samsung পাৱাৰ বেংক এটা আনবক্সিং কৰিবলৈ আজি এইটো ভিডিঅ' বনালোঁ। আচলতে এইটো লৈ এটা মই ভিডিঅ' বনাবলৈ আহিলোঁ। আজি এইটো আনবক্সিং কৰি থাকোঁ আপোনালোকৰ মাজত। চ' আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইটো হ'ল আপোনালোকৰ আগত Samsungৰ পাৱাৰ বেংকটো। এইটো 10,000 mAh আৰু এইটো 7.5 watt আৰু মাইক্ৰ' USB। চ' এইটো খুলিছোঁ। খোলাৰ আগত আপোনালোকক মই দেখাব বিচাৰিছোঁ কিছুমান পিছফালে লিখা ফিচাৰ্ছবিলাক লিখিব বিচাৰিছোঁ। আপোনালোকে এইটো ইউজফুল ফৰ LED ইণ্ডিকেটৰ্ছ, মানে এইটো মই দেখুৱাই দিম ভিতৰত কি কি আছে। চাৰিটা আপোনাৰ LED ইণ্ডিকেটৰ্ছ দিছে আৰু আপোনাৰ ইনবক্স আইটেম, বেটাৰী পেক, USB কেবল পাব আৰু কুইক ষ্টাৰ্ট গাইড পাব। আৰু আপোনাৰ বেটাৰী কেপাচিটিটো দেখাইছে 10,000 mAh আৰু আপোনাৰ ইয়াত ইউজেবল কেপাচিটি নৰ্মেল টাইপিকেল এইটো 60 to 100 mAh। আপোনাৰ তলৰফালে আছে আপোনাৰ প্ৰাইচটো, আপোনাৰ এইটো 1,999 আৰু 2,000 ভিতৰত পাব এইটো পাৱাৰ বেংক। আৰু ইয়াত আপোনাৰ এইটো ইয়েৰটো লিখিছে পেকেজিঙৰ ছেপ্টেম্বৰ 2018। তো এইখিনিয়ে ওপৰত আছে আপোনালোকৰ পাৱাৰ বেংকটোৰ ওপৰত। ত' মই এইটো এতিয়া খুলিব বিচাৰিছোঁ। খুলি দিছোঁ। প্ৰথমে পাৱাৰ বেংকটো পাব ওপৰত। এইটো হ'ল আপোনাৰ পাৱাৰ বেংকটো। আপোনাৰ মডেল নেম পাব, আপোনাৰ এইফালে আছে আপোনাৰ USB কড আৰু আপোনাৰ এইটো চাৰ্জিং। চাৰিটা ইণ্ডিকেটৰ দিছে ইয়াত। আপোনাৰ এইটো চুইচটো আপুনি এইটো দবাই দিলে আপোনাৰ কিমান চাৰ্জ আছে দেখুৱাব। এইটো আপোনাৰ ইয়াতে এটা জ্বলিছে ইণ্ডিকেটৰ। চ' আপোনাৰ মোৰ আছে আপোনাৰ এইটো আপোনাৰ এটা ইণ্ডিকেটৰত আপোনাৰ 25% থাকে, চাৰিটাত আপোনাৰ 25, 50, 75 আৰু 100। আপোনাৰ চাৰিটা ভাগত আছে। আপোনাৰতো এটা ইণ্ডিকেটৰ জ্বলিলে আপোনাৰ 25% চাৰ্জ আছে বুলি আপুনি গম পাব, আৰু দুটা জ্বলিলে আপোনাৰ 50% আছে বুলি গম পাব। চ' এনেকৈ আপুনি পাৱাৰ বেংকটো চাৰ্জ দিব পাৰিব। আৰু আপোনাৰ পাৱাৰ বেংকটো দেখুওৱা হৈ গৈছে। তাৰপিছত আপোনালোকৰ এইটো আহিব। আপোনালোকৰ ইয়াতে USB কেবুলডাল আহিছে। আপুনি লগাই মোবাইলটো পাব পাৰিব আৰু চাৰ্জটো হৈ থাকিব। আৰু পাৱাৰ বেংকটো চাৰ্জ দিবলৈ হ'লে আপুনি কি কৰিব লাগিব, যিকোনো চাৰ্জাৰৰ ইয়াত এডাপ্টাৰত এইফালে লগাই আৰু আপুনি ইয়াত তেনেকৈ লগাই চাৰ্জ দিব পাৰিব। এনেকৈ লগাই দি এইফালে আপোনাৰ যিকোনো এটা এডাপ্টাৰত লগাই চাৰ্জ দিব পাৰিব। এইখিনিকে হৈছে আপোনালোকৰ। ইয়াৰ ভিতৰত আৰু
আপোনাৰ এইখন পাব এখন কুইক ষ্টাৰ্ট গাইড আপুনি পঢ়ি ইয়াত কেনেকৈ পাৱাৰ বেংকটো ইউজ কৰিব লাগে সকলোখিনি হ'ব বাকী আপোনাৰ ইয়াত আৰু একো বাকচত বক্সটোত একো নাথাকে চ' ইমানখিনি আছিল এইটো Samsung পাৱাৰ বেংকটোৰ বিষয়ে ওপৰত আপোনাৰ বহুত স্মুথ দিছে এইটো বেলেগ পাৱাৰ বেংকতকৈ অলপ বেলেগকৈ বনাইছে চ' ফ্ৰেণ্ডছ দেখিলে আজি আপোনালোকৰ মাজত Samsungৰ পাৱাৰ বেংকটো আনবক্সিং কৰি দেখালোঁ আৰু যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰে বহুত ভাল পাৱাৰ বেংক হয় এইটো চ' Samsung মাৰ্কেটত এইটো নিউকৈ লঞ্চ কৰিছে যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰে চ' যদি চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ থেংক ইউ